এই মুহূৰ্তত অসম টুডে দৰ্শকসকলক দিবলৈ লৈছে এটা ব্ৰেকিং নিউজ। ধুবুৰীত পুনৰ নিচাজাতীয় বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক ব্যৱসায়ী। নিচাজাতীয় ড্ৰাগছৰ অবাধ বেহাত পৰিণত হৈছে নেকি ধুবুৰী জিলা? আৰক্ষীয়ে মাজে মাজে ড্ৰাগছসহ সৰবৰাহকাৰীক আটক কৰিছে যদিও নতুন নতুন ঠাইৰ পৰা ক্ৰমশ উদ্ধাৰ হৈছে ড্ৰাগছৰ ঘাটি। যোৱা নিশা AM পুৰুত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চৰ বিদ্যাপাৰাৰ পৰা নিচাজাতীয় ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। কমল শ্বেখ নামৰ শাৰীৰিকভাৱে বিশেষ সক্ষম ব্যক্তিজনে নিজৰ ঘৰত চলাই আছিল এনে অবৈধ বেহা। ধুবুৰীৰ পৰা ছয়দুৰ ৰহমানৰ ৰিপৰ্ট, অসম টুডে। ডিব্ৰুগড় জিলাৰ ৰাজগড়স্থিত এক নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য প্ৰতিষ্ঠান হৈছে MK ময়ূৰ ষ্টীল। ইয়াত সকলো ধৰণৰ উন্নত মানদণ্ডৰ ষ্টীল আৰু কাঠৰ ফাৰ্নিচাৰ উচিত মূল্যত পোৱা যায়। আপোনাৰ প্ৰয়োজনীয় আচবাবৰ বাবে আজি পলম নকৰি যোগাযোগ কৰিব পাৰে 9678453078 নম্বৰত। আপোনালোকৰ সুবিধা অনুযায়ী ভাল ভাল কোৱালিটিৰ গডৰেজ, শ্বকেছ, ডানলপ ইত্যাদি সামগ্ৰী পোৱা যায়। গতিকে আহক, এবাৰ আপুনি MK ময়ূৰ ষ্টীলত মাৰ্কেটিং কৰি চাওক।